সন্ধান BLC চেনেলৰ সমূহ দৰ্শকসকলক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শকসকল, আজি মই কথা পাতিম শ্ৰম কাৰ্ডৰ বিষয়ে। আপোনালোকে যদি শ্ৰম কাৰ্ড বনাইছে তেতিয়াহ'লে আপোনালোকৰ বাবে এটা ভাল খবৰ। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ভেৰিফিকেশ্যনৰ কাম আৰম্ভ কৰিছে। আপোনাৰ নামটো ভেৰিফিকেশ্যন কৰিছে নে নাই সেইটো আপুনি নিজৰ মোবাইলতে চাব পাৰিব। বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰি চাই থাকিবলৈ অনুৰোধ জনালোঁ। আপোনাৰ নামটো ভেৰিফিকেশ্যন হৈছে নে নাই তাৰ বাবে আপুনি যাব লাগিব প্ৰথমতে গুগলত। মই গুগলত গৈছোঁ। গুগলত যোৱাৰ পিছত মই চাৰ্চ কৰিছোঁ nrega.nic.in। আপোনালোকে কি কৰিব, চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত nrega অপশ্যনত ক্লিক কৰিব। মই nrega অপশ্যনত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত ৰিপোৰ্ট অপশ্যনত ক্লিক কৰিব। এই 5 নম্বৰত ৰিপোৰ্ট অপশ্যন আছে। ৰিপোৰ্ট অপশ্যনত ক্লিক কৰিব। মই ৰিপোৰ্ট অপশ্যনত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত ইয়াতে আহিছে কেপচা কোড বহাবলৈ। কেপচা কোড বহাবলৈ আহিছে। তেতিয়াহ'লে 25-3 তেতিয়াহ'লে হয় 22। মই ভেৰিফাই কৰিছোঁ। ভেৰিফাই কৰাৰ পিছত ইয়াতে ষ্টেটটো চিলেক্ট কৰিব, আসাম বুলি দিব, যিহেতু আমি অসমৰে হওঁ। তাৰপিছত স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত R32E শ্ৰম ইয়াতে যাব। যোৱাৰ পিছত চাব ওৱান অপশ্যন MGNREGA, ইয়াতে ক্লিক কৰিব। মই ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত চাওক ডিষ্ট্ৰিক্ট কেইটাৰ লিষ্ট আহি গৈছে। মই যিহেতু বৰপেটাৰ হওঁ, মই বৰপেটাত ক্লিক কৰিছোঁ। আপোনালোকে যোনটো ডিষ্ট্ৰিক্টৰ হয় আপোনালোকে সেইটো ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিব। মই আহি ইয়াতে চাওক ব্লক ছিলেক্ট কৰিব দিছে। মই যিহেতু গুমা ফুলবাৰীৰ ব্লকৰ আণ্ডাৰত পৰোঁ, মই গুমা ফুলবাৰীত ক্লিক কৰিম। গুমা ফুলবাৰীত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত চাওক মই যিহেতু 5 নম্বৰ গুমা জিপিৰ হওঁ, মই গুমা জিপিৰ কেইটাই চাব পাৰিম। গুমা জিপিৰ কিমানটা হৈছে যে 4,561 জন ব্যক্তি এক্টিভ ৱৰ্কাৰ আছে। আৰু ইয়াতে চাওক শ্ৰম পৰ্টেলত এজনো ব্যক্তিৰো এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন হোৱা নাই বা ভেৰিফিকেশ্যন হোৱা নাই। কোনো চিন্তাৰ কাৰণ নাই। যিসকল গাঁও পঞ্চায়ত এতিয়ালৈকে শ্ৰম কাৰ্ড ভেৰিফিকেশ্যন হোৱা নাই, অনতিপলমে যিহেতু কামটো আৰম্ভ কৰিছে, অনতিপলমে হৈ যাব। তো আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ ইমানখিনি সময় দিয়াৰ বাবে।